হেল্ল' এভৰিৱান, মই শিখামণি শইকীয়াই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নতুন বছৰ বুলি আঠখেলীয়া নামঘৰলৈ বুলি গৈছিলোঁ আৰু তাত মানুহৰ ভিৰ চাওকচোন কিমান মানুহ হৈছে। আৰু এইফালে মানুহে দোকানত বস্তু কিনি আছে আৰু আমিও বস্তু পাতি কিনি ল'লোঁ আৰু এতিয়া এইফালে ভিতৰলৈ গৈ আছোঁ। মানুহ আহি আছে গৈ আছে আৰু এইফালে আমি শৰাই বস্তু চঞ্জাই চাকি বন্তি জ্বলাই ল'লোঁ। সকলোৱে এইফালে মানুহে জ্বলাই আছে দেখিছেনে বাৰু। এইফালে খুৰাহঁতে জ্বলাই আছে আৰু মই তাৰপাছত চাকি বন্তি জ্বলাই কৰি মূল নামঘৰৰ ভিতৰ ভাগলৈ আহিলোঁ সেৱা ভাগ লওঁ বুলি, আৰু সেৱা কৰি তাৰপৰা ওলাই কৰি আহিছোঁ আৰু এইফালে মানুহবোৰ গৈছে আৰু সেৱা ল'বলৈ। আৰু তাৰপৰা ওলাই কৰি আহি ভাবিলোঁ সকলোৱে ফটো কেইখনমান মাৰোঁ, আৰু ফটো কেইখনমান তোলাৰ পাছত এইফালে খুৰাহঁতকো কেইখনমান তুলি দিছোঁ দেখিছেনে, ভিডিঅ' কৰিছোঁ লগতে। এইফালে খুৰা খুৰী। তাৰপাছত সকলোৱে কাছ চাওঁ বুলি পুখুৰীৰ ওচৰলৈ আহিলোঁ আৰু এইফালে দেখিছেনে বাৰু শ্ৰীকৃষ্ণ মূৰ্তিভাগ ইমান ধুনীয়াকৈ আছে। আৰু এইফালে মানুহে কাছক খাবৰ কাৰণে বিস্কুট দলিয়াই কৰি দি আছে দেখিছেনে বাৰু। আৰু ধুনীয়াকৈ কাছ ওলাই খাই আহি চাব দেই, আপোনালোকে চাব দিয়া। এয়া দেখিছেনে, ধৰিব পাৰিছেনে বাৰু। কাছই ওলাই কৰি ইমান ধুনীয়াকৈ খাইছে আৰু ইমান ডাঙৰ ডাঙৰ কাছ আছে নহয়, চাওকচোন বাৰু কিমান আহিছে। পিছত সকলোৱে কাছ চাই কৰি ফটো চটো মাৰি এইফালে প্ৰসাদ ল'বলৈ বুলি আহিলোঁ। আৰু প্ৰসাদ লোৱা ঠাইত ইমানেই মানুহ নহয়, ইমানেই হেতা ওপৰা কৰিছে। ইফালে ইজনে কৈছে মোক দিয়ক, ইজনে কৈছে মোক দিয়ক, আৰু এজন মানুহে কোনফালে দিব। তাৰপাছত মই আৰু এনেদৰে ৰৈ আছোঁ, ভাবিলোঁ কমিলে ল'ম নাই নহৈছে। তাৰপাছত যেনে তেনে মই এভাগ পালোঁ, পাই ওলাই আহিছোঁ আৰু এইফালে খুৰা আগে আগে গৈ আছে। যিহেতু আমাৰ বিহু অহা কথা আছিলে সেইকাৰণে সোনকালে আমি আহিবলগীয়া হ'ল। এইফালে পেহী গৈ আছে আৰু এয়া দোকানবোৰত মানুহৰ ভিৰ দেখিছেনে। তাৰপাছত আমি হোটেলত সোমালোহি, আহি হোটেলত সকলোৱে এটা এটা পৰঠা খালোঁ। এতিয়া ঘৰলৈ আহি আছোঁ। আৰু নামঘৰলৈ আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে, একদম মনটো শান্ত হৈ যায়। আৰু সকলোৱে যাতে নতুন বছৰটো ভাল হয়, আহিবলগীয়া দিনবোৰ যাতে ভালে যায় তাৰে কামনা কৰিলোঁ।